নমস্কাৰ, আজিৰ ভিডিঅ'টিত আলোচনা কৰিম যে সকলোৰে পৰিচিত পদুনাৰ উপকাৰিতা আৰু ঔষধি গুণবোৰৰ বিষয়ে। পদিনা হৈছে এবিধ বাৰমহীয়া সুগন্ধিযুক্ত বনঔষধি। পদিনা ভাৰতৰ লগতে পৃথিৱীৰ প্ৰায়বোৰ দেশতে পোৱা যায়। পদিনাৰ সুগন্ধি আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। সুস্বাস্থ্যৰ বাবে বিভিন্ন প্ৰকাৰৰ উপযোগী পদিনাৰ কেইটামান বিশেষ প্ৰয়োগৰ বিষয়ে জানো আহক। পদিনাৰ পাত মিলাই তৈয়াৰ কৰা চাহ খালে ছালৰ বিকাৰ আৰু পেটৰ সকলো সমস্যা নাশ হয়। যদি সদায় পদিনাৰ পাত চোবাই খাব পৰা যায়, তেন্তে দাঁতৰ বিষ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আদি দাঁতৰ সমস্যা বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি। পদিনাৰ কেইটামান পাত লৈ পানীত উতলাই পানীখিনি ঠাণ্ডা হোৱাৰ পাছত মুখত লৈ কুলি কুলি কৰিলে মুখৰ দুৰ্গন্ধ আঁতৰ হয়। পদিনা পাতৰ পৰা প্ৰস্তুত কৰা তেল ঘৰৰ চাৰিওফালে ছটিয়ালে মহ, মাখিৰ পৰুৱা আদি নাইকিয়া হয়। হঠাতে পেট বিষালে পদিনাৰ ৰস আৰু আদাৰ ৰস নিমখ মিহলাই সেৱন কৰিলে ভাল হয়। পদিনাৰ পাত পিহি মুখত লগালে শালমইনা, বিভিন্ন দাগ, মুখত পৰা বয়সৰ ছাপ আদি নোহোৱা হয়। যদি কাহ হয়, তেনেহ'লে পদিনাৰ পাতে তৈয়াৰ কৰা চাহ নিমখ দি খালে আৰাম পোৱা যায়। পদিনাৰ ৰসৰ সৈতে মৌ জল মিলাই খালে চৰ্দি, পানীলগা জ্বৰ উপশম পোৱাৰ উপৰিও নিমুনিয়া দেখা দিয়া লক্ষণবোৰ নোহোৱা হয়। বমি ভাৱ হ'লে পদিনাৰ পাত খালে বমি ভাৱ নাইকিয়া হয়। পদিনাৰ ৰস খালে পেটত কৃমি নোহোৱা হয় আৰু বিভিন্ন ধৰণৰ খৰ-খজলি থকা ঠাইত পদিনাৰ প্ৰলেপ লগালে ভাল হয়। ভোক নলগা, খাদ্য হজম নোহোৱা বাবে পদুনাৰ পাত খালে ভাল ফল পোৱা যায়। মুঠৰ ওপৰত মানুহৰ শৰীৰৰ বাবে লাগতিয়াল প্ৰায়বোৰ ৰাসায়নিক তত্ত্ব যেনে কেলচিয়াম, ফছফৰাছ, ভিটামিন বি, ভিটামিন চি ইত্যাদিৰে ভৰপূৰ এই লোভনীয় সুগন্ধিযুক্ত পদিনাজোপা। গতিকে গৰমৰ দিনবোৰত পদিনা খাওক আৰু সুস্থ থাকক। তেনেহ'লে বন্ধু-বান্ধৱীসকল ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ লগতে অন্যজনৰো ভিডিঅ'টি চাই উপকৃত হয়। পুনৰ লগ পাম মোৰ আকৌ এটা নতুন ভিডিঅ'ত। ধন্যবাদ।